শাৰীৰিক সক্ষমতাই ৰুধিব নোৱাৰে জীৱনৰ বাট। জীৱনৰ প্ৰতিটো প্ৰত্যাহ্বানকে হাঁহিমুখে গ্ৰহণ কৰি জীৱন যুঁজত আকাশ চুমাৰ সপোন এজন যুৱকৰ। এয়া নুৰ মহম্মদ আলী, মিষ্টাৰ কামৰূপ 2019 খিতাপ বিজয়ী নুৰ আলী। প্ৰায় 1.5 বছৰ ধৰি শৰীৰ চৰ্চাত ব্ৰতী হৈ আছে নুৰ আলী। নমস্কাৰ, মোৰ নাম GPlus। মই 1.5 বছৰমান আগতে লগ পাইছোঁ। আগতে মোৰ দাদাজীমত পৰিছিল 2 গুচি। তাৰপিছত মই দাদাজীমত যাই থাকোঁতে মোৰো এদিন দেখা পাই ফিজিক্স ইমান ধুনীয়া। তাৰপিছত মোৰো ক'লোঁ কম্পিটিশ্যনৰ কথা যে এনেকুৱা ফিজিকেল হেণ্ডিকেপৰ কম্পিটিশ্যন হয় আমাৰ ষ্টেট নেশ্যনেল লেভেলত। তাৰপিছত সিও ইণ্টাৰেষ্টেড হ'ল। ইণ্টাৰেষ্টেড হৈকে তাৰপিছত বডি বিল্ডিঙৰ এনেকুৱা পজিং ডায়েট তাৰে ওপৰত সি মোৰ লগত কণ্টেক্ট কৰিলে। তাৰপিছত মোৰ জিমলৈ আহিল। এতিয়া ইয়াতে এক্সাৰচাইজ কৰে। মনত অদম্য সাহস আৰু একাগ্ৰতাৰে জীৱন যুদ্ধত হেলা ৰঙে আগবাঢ়ি আহিছে আলীয়ে। শেহতীয়াকৈ গাড়ীগাঁৱত অনুষ্ঠিত হোৱা মিষ্টাৰ কামৰূপ 2019 দেহশ্ৰী প্ৰতিযোগিতাত শাৰীৰিকভাৱে সক্ষম শিতানত মিষ্টাৰ কামৰূপ 2019 খিতাপ জিনে আলীয়ে। ইয়াৰ বয়স বেছি হোৱা নাছিল কাৰণে আমি জিমত দিয়া নাছিলোঁ। পিছত 1.5 বছৰমান হৈ গ'ল এই জিম কৰি থকা। তো ইয়াৰ যদি এইটো বহুত ভাল হৈছে। এই কম সময়ত মানে আগলৈ ভাল এজন প্ৰতিযোগিতা হোৱাৰ তাৰ সপোন আছে। আমি সকলোৱে তাক ছাপোৰ্ট কৰি আছোঁ। হাজাৰজনৰ মাজতে নিজকে এজন হিচাপে আগবাঢ়ি লৈ গৈছে নুৰে। এতিয়া বহুতো লোকে অনুপ্ৰেৰণা লাভ কৰিছে নুৰৰ পৰা। ভৱিষ্যতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দেহশ্ৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে প্ৰস্তুতি চলাইছে আলীয়ে। আশীৰ্বাদ কৰিব।